श्रीरामपुराव फिन गोबां बिबांनि गान्जा जब्द। मैया श्रीरामपुरनि आसाम बेंगल सीमायाव थानाय दावबायारि बासनिफ्राय पुलिसा गोबां बिबांनि गान्जा हमनायनि उनाव दिनै पुलिसा मोनसे कन्टेनाराव संदाननानै फिन गोबां बिबांनि गान्जा हमदों। गसाइगाव महकुमा पुलिस मावख'गिरि आरो सिमालटापु पुलिस आउटपस्टनि बिबानगिरि श्रीथिय कश्यपनि दैदेननायाव श्रीरामपुराव मोनसे सिग्रोमनाय जादोंमोन, जायनि जाहोनाव नम्बर UP 25 DT 9280 गोनां गंसे गारिखौ मोननो हायो। SC गारिनि सालायगिरिखौ पुलिसा हमनो हायाखैमोनब्लाबो रेफ्रिजेरेट गारिखौ नागिरनाय समाव गोबां बिबांनि गान्जा जब्द खालामनाय जायो। যোৱা বছৰ বা তাৰ আগৰ ষ্টক কৰি লাগিছে আৰু মাজতে ষ্ট্ৰিক কৰি দিয়া হৈছিল কাৰণে বহুত গাড়ী যাব পৰা নাছিলে। এতিয়া নতুন ছিজন আহিছে কাৰণে এতিয়া নতুন ষ্টক ভৰাবৰ কাৰণে পুৰণা ষ্টকখিনি গুচোৱা লাগিছে। বাকী এতিয়া আমি যোৱাকালি পালোঁ 269 কিলো আৰু আজিও এতিয়া আমাৰ চলি আছে ৱেইটিং 1 টনমান হ'ব বুলি আমি আশা কৰিছোঁ। কোনো মানুহ ধৰিছে নেকি? মানুহ মানে এইটো আমাৰ তাত ইনফৰ্মেশ্যন আছিলে, কিন্তু যোৱাকালি বতৰ জানে আপোনালোকে আৰ্লি মৰ্ণিং 4-5 মানত গাড়ীখন এতিয়া ইণ্টাৰচেপ্ট কৰা হয়। বাট বতৰৰ সুবিধা নাই, মানুহকেইজন পলাবত চেষ্টা কৰে। আমাৰ নম্বৰ আছে, এতিয়া আমি ট্ৰাই কৰিম। ক'ৰ পৰা আহিছে, ক'ত যাব এইটো? এতিয়ালৈকে ড্ৰাইভাৰজন যিহেতু আমি পোৱা নাই, তথাপি আমি খবৰ লৈ আছোঁ বাৰু। 10 কেজি আৰু এনেকৈ আছে। কিমান পেকেট আছে? 45 95 চৰি 95 কিমান পেকেট আছে ছাৰ? 95